হেল্ল' গাইজ, আপোনালোক কেনে আছে? আজি বহুত দিনৰ মূৰত নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ আগত আহি পৰিছোঁ। আজি আমি যাম গণেশগুৰি। মানে ঠাণ্ডা পৰিছেতো, ঠাণ্ডাত ব্লেংকেট কিনিবলৈ যাম। গতিকে মোৰ লগত আছে বিশাল। হাই দি দিয়া। হয়, এতিয়া মোৰ লগত বিশাল। আমি এতিয়া গণেশগুৰি যাম। গণেশগুৰি গৈ ব্লেংকেট কিনিম আৰু বাই ব'লক আমি তেনেহ'লে গণেশগুৰিৰ দিশে অগ্ৰগতি লাভ কৰোঁ। চ' আমি ওলালোঁ আমাৰ ফ্লেটৰ পৰা, আৰু এইটো আমাৰ ফ্ৰণ্ট হয়। ফ্ৰণ্টটো আপোনাৰ ফ্ৰণ্ট ভিউটো দেখুৱাই দিছোঁ। এইটো আমাৰ ফ্লেটৰ ফ্ৰণ্ট হয়, মেগনাম টিলিয়ন। এইটো গুৱাহাটী হাতীগাঁৱত থাকোঁ আমি। তেতিয়া আমি আৰম্ভ কৰোঁ। ৰিক্সা এখন চোৱাচোন, ৰিক্সাখন চাব লাগিব। চ' আৰম্ভ কৰোঁ আৰু নাই, এয়া আমাৰ অকণ দা গাড়ীলৈ গুচি গ'ল নেকি? আমি এতিয়া টমটমত উঠিবলৈ আৰম্ভ কৰোঁ। ব'লা, ৰাজধানীলৈকে গ'লেই হ'ব। বহিলোঁ আমি টমটমত। আমি বহিলোঁ টমটমত বহি যাবলৈ ভালেই লাগে। মানুহ মানে পূৰা জাতকা, গতিকে অকণমান মানে প্ৰব্লেম আৰু। এই মোৰ লগত বিশাল, তাৰ ঘৰ ডিপুত হয়। আজি প্ৰথমবাৰ উঠিছোঁ মানে টমটমত। প্ৰথম উঠিছা নেকি? মই আজি প্ৰথমবাৰ ভাল লাগিছে। ভাল লাগিছে ন? বেটাৰী গাড়ী। মই আগতে উঠিছোঁ, কিন্তু বহুত জাতকা হয় টমটম। আচ্ছা, আমাৰ সিফালে কিন্তু নাই টমটম, পাহাৰীয়া অঞ্চলটো। পাহাৰততো টমটম চলিব। তাকেতো। চ' আমি গৈ থাকোঁ। আমি এতিয়া বাটত লগ পাম আপোনালোকক। অলৰেডি আহি পাই গ'লোঁ ৰাজধানী মছজিদ। আৰু ইয়াৰ পৰা এখন ৰিক্সা ল'লোঁ। ৰিক্সা লৈ আমি গৈ থাকিম গণেশগুৰি। আমি চাই থাকোঁ। আহি গৈছিলোঁ, এইটো ঠাই মানে পাই গ'লোঁ নেকি, ব্লেংকেটৰ বান্ধা। চ' অলপ আগত আমি গৈ চাই লওঁ। অলপ আগত আছে, আগতো আছে অলপ, আৰু পিছফালে আজি পিছালে আমাক হেৰি ৰেষ্টুৰেণ্টত খুৱাব। কিমান কৈছে এইটো? 650। ये आपका बोलेगा वो निकाल देगा, जो आपको जो अच्छा लगता है जो बोलेगा दे देगा, कोई एक ही बात है। এই ষ্ট'ৰটোৰ নাম কি হয়? বিজয় ষ্ট'ৰ ন? ঠিকে আছে। ব্লেংকেট কিনি আমি আহি গ'লোঁ। এয়া আমাৰ ব্লেংকেট আনিলোঁ। চ' আমি এতিয়া গৈ আছোঁ ঘৰত। ঠাণ্ডা পৰিছেতো, আজিৰ পৰা বেছি ঠাণ্ডা পৰিছে। বিশাল কিমান ল'লে ব্লেংকেটটো? ব্লেংকেটখন 1200 টকা ল'লে।